हेलो एवरीवन आज देखिছেনে 6:35 পৰা ভিডিঅ' আৰম্ভ কৰিছোঁ আৰু মই এলেহুৱা প্ৰাণী আজি বহুত সোনকালে উঠিছোঁ লগতে ইয়াত ৰেডি হৈ ভিডিঅ' বনাইছোঁ আপোনালোকৰ বাবে লগতে ইয়াত খাব লৈছোঁ চাহ ইমান ৰাতিপুৱা মোৰ দৰে কোনে কোনে চাহ খাব পাৰে সেয়া অৱশ্যে স্বাস্থ্যৰ কাৰণে ভাল নহয় তথাপিও মই খাওঁ বাৰু সেইটো পিছে ইগনোৰ কৰিব আৰু লগতে এয়া বাছ ৰখি আছোঁ বাছ পালোঁ আৰু উঠিলোঁ আৰু এইফালে ৰাস্তাটো দেখিছেনে কেনেকুৱা ধুনীয়া আৰু এইটো হৈছে উদালগুৰি তামুলপুৰ ৰোড এইটো ৰাস্তাৰে যিসকলে জাৰ্নি কৰিছে তেওঁলোকে জানিব এই ৰাস্তাটো কিমান বেছি ধুনীয়া হয় এই ৰাস্তাটোত কেৱল সেউজীয়াই পাব আপোনালোকে দুয়োকাষে কেৱল সেউজীয়া আৰু সেউজীয়া সেইবাবে আপোনালোকৰ লগত মই অকণমান শ্বেয়াৰ কৰি দিছোঁ যিসকলে এই ৰাস্তাটোৰে জাৰ্নি কৰা নাই তেওঁলোকেও অকণমান চাই লওক মানে এই ৰাস্তাটোৰ সৌন্দৰ্যখিনি আৰু লগতে এনেকৈ উইণ্ডো ছিটত বহি অকণমান ইয়াৰফোনত গান শুনিতো বহুতেই বেছি ধুনীয়া লাগিব আৰু এইফালে মই বাছৰ পৰা নামিলোঁ আৰু দেউতাই মোক ল'ব আহিছে আৰু এতিয়া মই ঘৰলৈ যাম আৰু ঘৰ আহি পালোঁ মই বোলে আই এম বেক বোলে একদম বকি আছোঁ দেই এইফালে মোৰ মায়ে ক'লে যে মোৰ লাইচেঞ্চখন আহিছে তাকে মই চাব লৈছোঁ এনেকৈ কিবা এটা বস্তু আহিলে চাই ভাল লাগে যদিও মই আগতে অলৰেডি পায়ে গৈছোঁ মোবাইলত তথাপিও আৰু এনেকৈ একবাৰ চাইছোঁ আৰু আপোনালোকে প্লিজ মোৰ এই আধাৰ কাৰ্ডৰ ফটোখন কাৰণ ইয়াতে আধাৰ কাৰ্ডৰ ফটোখনে আহে সেইখন ইগন'ৰ কৰিব লগতে ইয়াত লাঞ্চ কৰিব লৈছোঁ ঘৰ কা খানা মানে কি আৰু শান্তি এইফালে আকৌ আপোনালোকক মই ক্লাউডছ দেখাব আহিছোঁ কাৰণ মই নিজেও চাব আহিছোঁ ভাত খাই উঠি মই বাহিৰত ওলাই আহিছিলোঁ এইফালে দেউতাই মোক ৰাতিপুৱাই চাওমিন আনি দিছিলে আৰু ৰাতিপুৱাই মই চাওমিন নাখালোঁ সেইবাবে এয়া সন্ধিয়া খাব লৈছোঁ লগতে আছে চিঙৰা আৰু চাহ এইফালে সন্ধিয়া মাৰ লগত অকণমান ওলাই আহিলোঁ মানে ওচৰতে আৰু পথাৰ এনেকৈ চাম বুলি আৰু ইমানেই ধুনীয়া লাগিছে ভিউটো সেইবাবে আপোনালোককো মই অকণমান দেখাই দিছোঁ আৰু কাৰণ মই অকলেনো কিয় চাওঁ ন আপোনালোকে অকণমান ধুনীয়াখিনি চাই লওক ইমান ধুনীয়া আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিলে সেয়াই আছিলে আজিৰ দিনটোৰ বিশেষ বেলেগ একো নাই আৰু ইমান বিশেষ বুলি ক'ব লগা আৰু ঠিক আছে তেন্তে আকৌ নতুন এটা ভিডিঅ'ৰ লগত লগ পাম কিপ লাভিং কিপ ছাপৰ্টিং বাই বাই